গাইজ গুড মৰ্নিং সকলোকে অসমীয়াৰ ভোগালী বিহু সকলোলৈকে শুভেচ্ছা থাকিল তো আজি অলপ ঘৰুৱাৰ মানে এনেকৈ আৰু বিহু বুলি অলপ দেখুৱাওঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া গুৱা পাণ আগবঢ়াই লৈছে তামোল পাণ লৈ লৈছে আৰু গুৱা পাণত সেইটো আৰু সকলোৱে জানে আৰু সেয়া লৈছে ৰাজ্যবাসীৰ কাৰণে সেৱা জনাইছে সকলোৱে অপায় মংগল দূৰ হওক আৰু বতাহ ধুমুহাৰ পৰা ৰক্ষা পাবৰ কাৰণে আৰু অগ্নি দেৱতা আজিৰ পৰা ডাঙৰ হ'ল সেয়াই সকলোৱে ভালে কুশলে যাওক বছৰটোলৈ সেয়াই সেৱা লৈছে মেজি জ্বলিলেই অগ্নি দেৱতা আজিৰ পৰা ডাঙৰ হ'ল কৃষ্ণ অগ্নি দেৱতা ৰক্ষা কৰিবা মিঠুও জুই পাইছে মেজি জুই মিঠু এইফালে চাই দিয়া বা ইয়াত জলপানটো সজাই লৈ যাওঁ বোলে মেজিৰ ওচৰতহে খায় আলু বইল কৰিছোঁহে ৰ'বা অলপ ঠাণ্ডা হওক লৈ যা দিয়া এয়া কড়াইগুৰি থাকি গ'লগৈ 3টা মানুহে কিমান খাম আৰু এয়া ৰঙা আলু কাঠ আলু বইল কৰিম এনেকৈ বইল কৰি খাম আজি মানে আলুগুটি খোলোঁগৈ হলা বুলি কোৱা নাছিলে কিবা ধোঁৱা ওলাই আছে মোক গৈ আছে তো ভোগালী বিহু বুলি অকণমান সৰু সুৰাকৈ আমাৰ ওচৰতে অলপ মানে খেল ধেমালি পাতিছে তো ব'লক খেল ধেমালি মানে দেখুৱাবলৈ আৰম্ভ কৰোঁগৈ ব'লক ময়ো ভাগ ল'ম মানে অলপ আৰু ধন্যবাদ নীলা টানি আনিছে পিছলে